জুবিনদা বহুত বহুত ভাল পালোঁ আজিৰ এই কালচাৰেল নাইট যেটো আমাৰ ভেৰগাঁও সাব ডিভিজনৰ বিহুৰ প্ৰগ্ৰাম তাতে মোক কালচাৰেল নাইট উদ্বোধন কৰিবৰ কাৰণে মোক দায়িত্ব দিয়া আছিল এই দায়িত্বটো মই আজি পালন কৰিলোঁ লগতে আজি মই যেটো জুবিন দাক লৈ এটা গান ৰচনা কৰিছে নিজে লিখিছে নিজে মই গালোঁ আৰু নিজে মিউজিক নিজে প্ৰডিউচাৰ এই গানটো আমি মুকলি কৰি দিলোঁ এই গানখন মই জুবিন দাক লৈ লিখিছে আপোনালোকে নিশ্চয় আহি থকা দিনত দেখা পাব আৰু শুনিবলৈ পাব আজি বহুত ভাল পালোঁ আমাৰ বহুত মানুহ হৈছে আজি বহুত মানে এই ৰাইজে আজি সমাগত হৈছে আৰু ছাপোৰ্ট কৰিছে তাৰ কাৰণে সকলো এই ভেৰগাঁওবাসীক মই ধন্যবাদ যাচিছোঁ আজি অপেনিং কৰিলোঁ আৰু কৰিব লগা বহুত আছে আজি মই অপেনিং কৰিলোঁ আৰু ভালকৈ আপোনালোকে নিউজ মিডিয়াত দেখা পাব মিউজিক ভিডিঅ' হ'ব মিউজিক ভিডিঅ' হ'ব কমতে মানে এসপ্তাহমান পিছত হ'ব ন্যায়টো আইনৰ প্ৰক্ৰিয়াত আছে এটা আমি একো ক'ব নোৱাৰোঁ কিন্তু জুবিনদাৰ গোটেই জীৱনৰ কাহিনী যেতিয়া আমি ক'বলৈ ইচ্ছা প্ৰকাশ কৰোঁ জুবিনদাক আমি পাবলৈ ইচ্ছা কৰোঁ এতিয়া বিহুৰ বতৰ ইমান হাজাৰ হাজাৰ মানুহে জুবিনদাক আমন্ত্ৰণ কৰিলে হয় গান গাবৰ কাৰণে কালচাৰেল নাইটত পাবৰ কাৰণে জুবিনদাক নিশ্চয় গান গাবৰ কাৰণে মাতিলে হয় কিন্তু এই জুবিনদা আমাৰ মাজত নাই জুবিনদাক ভাল পাই মৃত্যু সাৱটিব লগা হৈছে কিছুমান জুবিনদাক ভাল পাই নিজৰ জীৱন ত্যাগ কৰিছে ইমান যে ভাল পায় এইবোৰ কথা আমি এদিন জুবিনদাৰ ওচৰত যাই ক'ব লাগিব না নাই ক'ব লাগিব ইমান হাজাৰ হাজাৰ লাখ লাখ জনতাই যে জুবিনদাক ভাল পায় এই কথাটো আমি এই পাৰলৈ যাই আমি ক'ব লাগিব কেতিয়া এদিনটো যাবই লাগিব তাৰ কাৰণে এই কথাটো লৈ মই জুবিনদাক লৈ এই গানটো ৰচনা কৰিছে